এটা আমি ইয়াত এটা ট্ৰায়াঙ্গেল ধৰিছো বা ত্ৰিভুজ এটা ধৰিছো ত্ৰিভুজটোৰ নাম হৈছে ABC সো এই ত্ৰিভুজৰ আমাৰ কেইটা বাহু আছে তিনিটা বাহু আছে বা তিনিটা সাইড আছে সো AB AAB AAC আৰু BC AC BC একেটা আমি কি কি ধৰিছো AB মানে আমি ধৰিছো A AC মানে আমি ধৰিছো C BC মানে আমি ধৰিছো B এই AB AC আৰু BC আমি কি বুলি কওঁ সাইডস বুলি কওঁ বা আমি কওঁ বাহু বুলি সো হেৰণৰ ফৰ্মুলা বা হেৰণৰ সূত্ৰ বা এৰিয়া মানে ট্ৰায়াঙ্গুলাৰ এৰিয়া বা ত্ৰিভুজৰ কালি আমাক কেনেকৈ দিয়া হৈছে √s into s minus a into s minus b into s minus c এটা এই a b আৰু c এই a b c কেটা কি হয় এই ত্ৰিভুজটোৰ বাহু হয় বা এই ত্ৰিভুজটোৰ কি হয় সাইড হয় সো আমি এটা a এর মান আমাৰ বা a এর ভ্যালু 10 cm থাকিব পাৰে কেতিয়াবা b এর ভ্যালু 10 cm c এর ভ্যালু 10 cm হেনেকা আমাৰ মেজারমেন্ট বিলাক সাইড মানে ট্রায়াঙ্গেলটোৰ সাইডৰ মেজারমেন্ট বা বাহুৰ যোনটো মাপ হ'ব হেতু আমাৰ কাৰণে ইয়াত দিয়া থাকিব সো আমি a b c বুলি আমি এটো ধৰি ল'ব লাগিব এটা কথাটো হ'ল যে s মানে কি সূত্ৰত আমি a b c বা হেৰনছ ফৰ্মুলাত আমি a b c মানে কি জানিলো সাইডস বুলি কয় বা বাহু বুলি কয় সো হেতু আমি গম পালো এতিয়া s মানে কি সো প্ৰথমতে আমি এটো জানিব লাগিব যে আমি সবে জানো পেৰিমিটাৰ বা অসমীয়াত কয় পৰিসীমা ঠিক আছে পেৰিমিটাৰ বা পৰিসীমা এই ট্ৰায়াঙ্গেলটোৰ বা এই ত্ৰিভুজটোৰ পেৰিমিটাৰ বা পৰিসীমা কি হ'ব পেৰিমিটাৰ মানে কি হ'ব হৰাই যোনটো বাহিৰৰ বাউন্ডাৰী থাকে যোনটো বাহিৰৰ লাইন খিনি থাকে এই ত্ৰিভুজটোৰ বাহিৰৰ লাইন কোনখিনি হয় এইটো হয় আৰু এইটো হয় গটিকে এই ত্ৰিভুজটো যদি আমি পৰিসীমা বা পেৰিমিটাৰ উলাও তেতিয়াহলে ফৰ্মুলাটো কি হ'ব যদি এই বাহুটোক আমি a ধৰো তেতিয়াহলে আমি ইয়াত লিখিম a এটো লগত আমি এটো যোগ কৰিম যে a + b + c হেনেকে অসমীয়াটো একে হ'ব a + b + c তো এইটো হৈছে পৰিসীমা এই গোটে ত্ৰিভুজটোৰ বা এই গোটে ট্ৰায়াঙ্গেলটো যদি আমি পৰিসীমা উলাব যাও তেতিয়াহলে কি হ'ব a + b + c মানে গোটে এটা বাহু বা গোটে এটা সাইডক আমি কি কৰিম যোগ কৰিম তেতিয়া আমাৰ এই ত্ৰিভুজটোৰ পৰিসীমা বা এই ত্ৰিভুজটোৰ পেৰিমিটাৰটো উলাই আহিব কিন্তু এটো আমি কিয় জানিব লাগে কাৰণ এই ফৰ্মুলাটো যোনটো আমি ফৰ্মুলা লিখিছিলো s minus a s minus b s minus c ইয়াত এই s মানে হৈছে সেমি পেৰিমিটাৰ বা অৰ্ধ পৰিসীমা তাৰমানে এটো আপোনালোকৰ তোমালোকৰ সেমি পেৰিমিটাৰ s মানে ইয়াত সেমি পেৰিমিটাৰ বা অৰ্ধ পৰিসীমা ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো বহুত সিম্পল যেতিয়া আমি s মানে সেমি পেৰিমিটাৰ বা অৰ্ধ পৰিসীমা বুলি কৈছো তাৰ মানে কি হ'ব যোনটো আমাৰ পেৰিমিটাৰ থাকিব সেই পেৰিমিটাৰটোক আমি হাফ কৰিলে আমাৰ কি হৈ যাব অৰ্ধ হ'ব বা সেমি হৈ যাব তো আমি তাৰ আগত আমি জানিব লাগিব যে s = পেৰিমিটাৰৰ যোনটো অৰ্ধ পৰিসীমা বা সেমি পেৰিমিটাৰ উলোৱা ফৰ্মুলাটো কি হ'ব যোনটো আমাৰ পৰিসীমা থাকিব বা যোনটো আমাৰ পেৰিমিটাৰ থাকিব তাক আমি কি কৰিম হাফ কৰিম সো a + b + c / 2 এইটো হৈছে আমাৰ s উলিয়া ফৰ্মুলা সো আমি হিৰনৰ সূত্ৰ যেতিয়া আমি হিৰনৰ সূত্ৰটো লিখিম আমি জানিব লাগিব যে s কেনেকৈ উলাব লাগে a মানে কি b মানে কি c মানে কি যোনখিনি মই বুজাই দিলো s উলিয়া ফৰ্মুলাটো এটোৱে যে আমি এই গোটে এটা বাহু কেটাক আমি বা এই সাইড কেটাক আমি কি কৰিম প্লাস কৰি কিনে 2 এৰে আমি কি কৰিম হৰণ কৰিম বা ডিভাইড কৰিম এটা হিৰনছ ফৰ্মুলা বা হিৰনৰ সূত্ৰটোৰ ওপৰত আমি ম্যাথছ কৰো হে ম্যাথছটো কৰিলে আমি এই ফৰ্মুলাটো বা এই সূত্ৰটো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে হেতু আমাৰ ক্লিয়াৰ হৈ যাব সো ইয়াত কি দিয়া আছে আমি এটা ত্ৰিভুজ লৈছো এই ত্ৰিভুজটো কিছুমান আমাৰ বাহু দিয়া আছে সপোজ এটো 32 মিটাৰ দিয়া আছে এটো দিয়া আছে 40 মিটাৰ তাৰপিছত দিয়া আছে 24 মিটাৰ ঠিক আছে আমি হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটো কালি উলিয়াব লাগে সো প্ৰথমতে আমি কি কৰিম আমি জানো যে হিৰনৰ সূত্ৰটো কি হয় s * s minus a s minus b আৰু s minus c সো ইয়াত কি হ'ব a মানে কিমান আছে a 32 মিটাৰ b কিমান আছে 40 মিটাৰ
চি কিমান আছে 24 মিটাৰ কাৰণ মই আগৰ অলপ আগতে বুজাইছো যে যদি আমি একেটাক যদি এটা ত্ৰিভুজৰ বাহু বুলি আমি ধৰো এ বি চি তেতিয়াহ'লে এ কিমান হৈ আছে 32 চি কিমান হৈ আছে 24 বি কিমান হৈ আছে 40 সো এটা কি হয় ট্ৰায়াঙ্গেলৰ সাইড হয় সো এই ট্ৰায়াঙ্গেলৰ সাইড কেটা আমি এনেকে ধৰি লৈছো তাৰ পিছত কি হ'ব যে আমি এস উলাব লাগে এটো এ বি চি আমি পালো এটা এস কেনেকে উলাম এস ইকুৱেল টু আমি জানো এস ইকুৱেল টু এস এৰ ফৰ্মুলাটো কি হয় a + b + c / 2 এটা এটা ইয়াত বহাই দিয়া 32 + 40 + 24/2 72 72 আৰু 94 96 96 অক 2 দি কৰা 240 আমাৰ s আমাৰ কিমান হৈছে 48 এটা আমি কি কৰিম যে এই মান বিলাক আমি ইয়াত বহাই দিম কিমান হ'ব আমি চাও s s - a s - b s - c s মানে আমি কিমান পাইছো 48 এতিয়া s মানে ইয়াত কিমান হ'ব 48 a মানে কিমান আছিল আমাৰ 32 হেনেকে ইয়াত হ'ব 48 ইয়াত b মানে কিমান 40 ইয়াত s মানে আকৌ 48 - c মানে কিমান 24 এতিয়া আমি গোটেই এটা কি কৰিম 48 into 48 - 32 কৰিলে 16 ইয়াৰ পৰা 8 হ'ব আৰু ইয়াৰ পৰা আমি পাম 24 যদি আমি এইবিলাক একেটা পূৰণ কৰি উঠি আমি যদি বৰ্গমূল ওলাও যদি আমি পূৰণ কৰি বৰ্গমূল ওলাও তেতিয়াহ'লে আমি কিমান পাম 324 মিটাৰ স্কয়াৰ সো এইটো হৈছে আমাৰ হিৰণৰ সূত্ৰ আমি কেনেকৈ ব্যৱহাৰ কৰি কিনে ত্ৰিভুজ এটাৰ কালি উলিয়াম কেনেকৈ আমি ইয়াত ভ্যালু বিলাক আমি পুট কৰিম বা মান বিলাক আমি ইয়াত বহাম তাৰে এটা উদাহৰণ মই দেখাই দিছো আৰু নেক্সট ক্লাছত মই ইয়াৰ ওপৰত আৰু বেছিকে কিছুমান ম্যাথছ কৰিম বা কিছুমান আমি অংক কৰিম যোনটো যে আমাৰ বেছি ক্লিয়াৰ হ'ব সো আজি কাৰণে এইখিনিয়ে থ্যাংক ইউ আৰু চেনেলটোৰ লগত তোমালোকে যোগাযোগটো ৰাখিবা তেতিয়াহ'লে আৰু বেছি ভিডিঅ'ছ পাই থাকিবা